ইয়াত নলাই আছে নে কিয়ে আছে একো গমেই নাপায়। এইবিলাক নলাবিলাক এইবিলাক ৰাস্তাৰে পানী পুৰা অভাৰফ্ল' কৰে। গোটেইবিলাক ৰাস্তাবিলাক বনাই দিয়াৰ পিছতো মানুহৰ মানে একো গুৰুত্ব নাই। খালি চৰকাৰে কাম কৰি দিব লাগে, চৰকাৰে কাম কৰি দিব লাগে। এটাই কথা, চৰকাৰে আৰু কিমান কাম কৰিব? চবৰে ঘৰৰ দুৱাৰ মুখ চাফা কৰিব আহিব এইবিলাক। আৰু গোটেই পুলিচ প্ৰশাসনকো কওঁ, এইবিলাক যিবিলাক টেম্পু আছে এনেকৈ যিবিলাক পৰি আছে, এইবিলাক হয়তো গাড়ীৰ কাগজ চাগজ নোহোৱা বা চোৰাং টেম্পু হ'ব পাৰে। অতি শীঘ্ৰে যাতে এইবিলাক গুৰুত্ব আৰোপ গুনিং তো আমার নগর রাস্তা এই তো এতিয়া বনাই দি ঠিকে কাম কৰিছে, ভালে কাম কৰিছে, কিন্তু এতিয়া ধৰক এইবিলাক যিবিলাক ধৰক পাহাৰৰ মাটিবিলাক নামি আহে বৰষুণত, তো বৰষুণত এইবিলাক কাম ভাল কৰিছে নে বেয়া কৰিছে? সেইবিলাক কামবিলাক অলপ লোকেল মানুহেও অলপ সাথ দিব লাগে, লোকেল মানুহেও নিজে কৰি দিব লাগে। এতিয়া ধৰক বিজেপিয়ে গোটেইখিনি কৰাটো এতিয়া মই ভাবোঁ যে সম্ভৱ নহয়। তো এইবিলাক যিবিলাক ৰাস্তাৰ কাষত মাটিবিলাক দম কৰি থৈ দিছে নালাৰ পৰা পাহাৰৰ পৰা অহা, তো এইবিলাক যিবিলাক ঘৰৰ সন্মুখত আছে, তো এইবিলাক মানুহেও অলপ কাম কৰিব লাগে। দাদা, আপুনি এতিয়া ধৰক এইবিলাক যি মাটিবিলাক পেলাইতে যে এনেকৈ আপুনি থাকে ফাৰ্ষ্ট ধন্যবাদ। এইবিলাক যিবিলাক মাটি পেলাই থৈ দিছে আপুনি কি ক'ব তাৰ? ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? আজি নহয়, এইটো বহুত দিন হ'ল। আজি ৰাস্তা হোৱা 6-7 বছৰে হ'ল। এই 6-7 বছৰৰ পৰা এনেকৈ দেখি আছোঁ, পাহাৰৰ মাটিবোৰ খহি ব্লক কৰি দিয়ে। এতিয়া নিজৰ দায়িত্বত লৈ নিজ মানুহখিনিয়ে যাৰ ঘৰৰ সন্মুখত নালা বা আৱৰ্জনা হৈ আছে, তেখেতসকলে যদি দায়িত্ব লয় তেতিয়াহ'লে এইখিনি চাফ চিকুণ হৈ যায়। কিন্তু চৰকাৰে এই সদায় ৰাতিপুৱা আৰু বৰষুণ যোৱালৈ চৰকাৰৰ কৰ্তৃপক্ষ সকলোৰে ঘৰৰ দুৱাৰ মুখ ঠিক কৰিব নোৱাৰে বাৰু। দায়িত্বখিনি নিজে কৰিব লাগে, কিন্তু সেই হিচাপে কোনোটো কৰা দেখা যোৱা নাই। আজি একজাক বৰষুণ আহিলে এইখিনি সদায় হয়। আজিৰ অৱস্থা নহয়, আপুনি আজি ভিডিঅ'টো কৰি আছে, আজি আপুনি এইখিনি দেখিছে, এনেকুৱা পৰিস্থিতি নহয়। আজি এইখিনি চাফ কৰি দিয়ক, আপুনি লেবাৰ এইখিনি চাফ কৰি দিয়ক, গোটেই নালা চাফ কৰি দিয়ক। অহাকালি বৰষুণ দিয়াৰ লগে আৰু এনেকৈ লেতেৰা হ'ব। কিন্তু সেই লেতেৰাখিনি আপুনিয়ে চাফ কৰিব লাগিব, নিজৰ মানুহ, এই ঘৰৰ মানুহখিনি যিখিনি মালিকত্ব আছে। তো মানে আপুনি এইটো ক'ব বিচাৰে নেকি যে ঘৰৰ দুৱাৰ মুখ সকলোৱে নিজে নিজে চাফা কৰি ল'ব লাগে? অবভিয়াছলি চবৰে নিজৰ দুৱাৰ মুখটো যদি নিজে চাফ চিকুণ নকৰে অসম কেতিয়াও পৰিৱৰ্তন নহয়। ময়ো ইয়াৰে হয়, মোকোতো চিনি পাই চাগে, মই ইয়াৰে হয়। তো আমিও দেখিছোঁ এইবিলাক ৰাস্তাবিলাক যিবিলাক হৈছে একদম নেপালী চকৰ পৰা আপ টু শ্বহীদনগৰ ভৱানীপুৰলৈ গোটেইখিনি ৰাস্তাবিলাক বিজেপিয়ে কাম বনাই দিছে। আৰু তো বিজেপি বনাই নিদিয়া বুলি ক'ব নোৱাৰে। চৰকাৰে যিখিনি কাম কৰিছে যথেষ্টখিনি কাম কৰিছে। আচ্ছা, আৰু ইয়াতকৈ কাম কৰি দিব লগা হ'লে এইখন আপোনাৰ আমেৰিকা বা কিবা বেলেগ এখন কাণ্ট্ৰি বনাই দিব লাগিব। তো তাতকৈ অসমখন বনাইছে, যিখিনি বনাইছে ধুনীয়া বনাইছে। কিন্তু তাৰপিছত মানুহে যদি নিজৰ দায়িত্বখিনি নিজে নলয় তেতিয়াহ'লেতো আৰু কোনো চৰকাৰে চমৎকাৰ কৰি দিব নোৱাৰে। তো এইখিনি মাটিৰ কাৰণে যিবিলাক ধূলা হয় সেইবিলাক ধূলাৰ বিষয়ে আপুনি কি ক'ব? ধূলা মানে কি, আপোনাৰ বালি মাটি, বালিহৰীয়া মাটি, বালিবিলাক ওলাই অহাৰ পিছত যেতিয়া এনেকৈ জমা হৈ যায়, যিখিনি গুচাই দিয়েতো উঠাই দিলে, আৰু উঠাই দিয়াৰ পিছত ৰাস্তাত যিখিনি বালি পৰি যায় সেইখিনি ড্ৰাই হৈ যোৱা বালিৰ উৎপত্তি হয়। তো সেই বালিবিলাকত যেতিয়া গাড়ীবিলাক ৰানিং হৈ থাকিব তেতিয়া বালিবিলাক উৰি যায়, উৰি আহিলে তাৰ ফলত প্ৰদূষণ হয়। প্ৰদূষণৰ ফলত মানুহৰ বেমাৰ আজাৰ হয়, নাকেৰে সোমায়। তো তেনেকুৱা ক্ষেত্ৰত বেমাৰ আজাৰ হয়। হয়, ময়ো জানো এইটো। বিশেষ কৰি ধৰক স্কুল ষ্টুডেণ্টবিলাক তো বহুত সৰু সৰু হয়। আমাৰ কথা বেলেগেই, আমি বাৰু ডাঙৰেই হয়। আমাৰ বহুতকেইটা আমাৰ হ'লেও আপুনি যিখিনি দেখিছে তাত এনেকৈ গাড়ী ওলাই থাকিলে তাৰ ফলত তাতে বহুতকেইটা এক্সিডেণ্ট হৈছে। যোৱা পৰহি এটা ডাঙৰ এক্সিডেণ্ট হৈছে পালচাৰ লৈ, মোৰ নিজৰ চকুৰ সন্মুখত। মানে বালিৰ শ্লিপ খাই পৰি যায় আৰু মানে গাড়ী এখন এনেকৈ গৈছে, সি অভাৰটেক কৰোঁতে সেই বালিখিনি শ্লিপ খাইছে। যিখিনি আৰু এইবিলাক যিবিলাক দম কৰি থৈ দিয়া মাটি, এইবিলাক মাটিয়েতো আপোনাৰ বালিত হ'ব, বালিত পৰিণত হ'ব, ধূলি হ'ব। সেইখিনি বালি হৈ আছে, সেইকাৰণে ড্ৰাই হৈ যোৱাৰ লগত ধূলিৰ উৎপত্তি হয়। তো এইখিনিয়ে ক'ব বিচাৰিম যে চৰকাৰক ক'ব নিবিচাৰোঁ, এজ এ লোকেল মানুহ হিচাপে তো লোকেল মানুহখিনিক জনাব বিচাৰোঁ যে এইবিলাক যিবিলাক দম কৰি থৈ দিছে বোকাবিলাক, তো এইবিলাক অতি শীঘ্ৰে চাফ কৰিব লাগে। এইখিনিয়ে কৈ ভিডিঅ' সামৰিছোঁ।